वायरस को फैलने से रोका जा सकता है। खांसते या छींकते वक्त हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें। নিশ্চয় আপোনালোকে এই কলাৰ টোনটো শুনি আপোনালোকৰ বিৰক্তি হৈ গৈছে, কিন্তু ফ্ৰেণ্ডছ জানেনে আপোনালোকে এই ভইচটো কাৰ হয়? তেন্তে জানিবলৈ আহক ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডছ, আপোনাৰ এটা ক্লিকে মোক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। সেয়েহে ফ্ৰেণ্ডছ, আপুনি প্লিজ মোৰ ভিডিঅ'টো তলত গৈ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ফ্ৰেণ্ডছ, প্লিজ এইটো হেল্প কৰিব। আহক তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডছ নমস্কাৰ, মোৰ নাম পুলক আৰু আপোনালোকে চাই আছে khatiPulakraj। ফ্ৰেণ্ডছ, আপোনালোকে কাৰোবালৈ এই লকডাউনৰ সময়ছোৱাত কৰোণা ভাইৰাছৰ লকডাউনৰ সময়ছোৱাত কাৰোবালৈ ফোন কৰিলে আপোনালোকে নিশ্চয় এই ভাষণটো আপোনালোকক শুনিবলৈ পোৱা যায়। ভাষণ বুলি ক'লে ভুল হ'ব, এইটো হৈছে ভাৰত চৰকাৰৰ দ্বাৰা কৰোণা ভাইৰাছৰ বাবে দিয়া জাগৰতা। এই ভইচটো কাৰ আপোনালোকে জানেনে? বহুতে কয় এইটো কম্পিউটাৰৰ দ্বাৰা সজোৱা এটা ভইচ, কিন্তু ফ্ৰেণ্ডছ এইটো এটা ৰিয়েল ভইচ হয়। এই ভইচটোৰ গৰাকী হৈছে জাছলিন bhalla নামৰ এগৰাকী ভইচ অভাৰ আৰ্টিষ্ট। তেওঁ ঘৰ পাঞ্জাৱত আৰু তেওঁ বৰ্তমান মুম্বাইত থাকে আৰু তেওঁ বৰ্তমান সাংবাদিকৰ লগতে ক্ৰীড়া জগতৰো তেওঁ বহুতো প্ৰতিষ্ঠাবাদিক কৰে। তেওঁ জিঅ' এয়াৰটেল টেলিকম কোম্পানীৰ বহুতো ভইচ অভাৰ কৰে। লগতে ভাৰত চৰকাৰৰ তথ্য সম্প্ৰচাৰণ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে এই ভইচটো তেওঁ ভইচ অভাৰ কৰিছিল। ইয়াৰ পৰা তেখেত বহুতো চৰ্চিত হৈ পৰিছিল। তেওঁ বহুতো ভইচ অভাৰ কৰে, ইয়াৰ ভিতৰত আপুনি এইটো নিশ্চয় শুনিছে। हिंदी के लिए 2 दबाएं। कोरोना महामारी से इस वक्त जूझने के लिए कुछ सावधानियां बरतनी जरूरी है। अपने मुंह पे फेस मास्क हमेशा लगा के रखिए जब आप घर से बाहर जाएं। सोशल डिस्टेंसिंग को मेंटेन करना बहुत जरूरी। तो मेरा नाम जसलीन bhalla है और मैं एक वॉइस ओवर आर्टिस्ट हूँ। एंड इससे पहले मैं काफी देर तक एक स्पोर्ट्स जर्नलिस्ट रही हूँ और स्पोर्ट्स चैनल में मैंने काम किया है, प्रोड्यूसर की तरह, रिपोर्टर की तरह। बट ফ্ৰেণ্ডছ, আপুনি জানিলেনে? যদিহে ভিডিঅ'টো চাই ভাল পালে আপুনি ফ্ৰেণ্ডছ এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে জানে যে ফ্লিপকাৰ্টত বৰ্তমান ফ্ৰীতে আপোনালোকে প্লাছ মেম্বাৰশ্বিপ পাব পাৰে। যদি আপুনি ফ্লিপকাৰ্টত অনলাইন শ্বপিং কৰে তেন্তে ওপৰৰ আই বাটনত মই ভিডিঅ'টো দিছোঁ, আপুনি ক্লিক কৰি জাষ্ট ওপৰত চালেই হ'ল। থেংক ইউ।